ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি দশম শ্ৰেণীৰ অনুশীলনী 7.3 দুটা অংক কৰি দিম তোমালোকে অংকটো ভালকৈ চাবা ভিডিঅটো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা গতিকে পাঠটোলৈ চাওঁ পাঠটোলৈ যোৱাৰ আগতে চাওঁ অনুশীলনী 7.3 এৰিয়া অফ এ ট্ৰায়াঙ্গল ত্ৰিভুজৰ কালি সম্বন্ধীয় তোমালোকৰ সূত্ৰটো তোমালোকক মই আগতে এই সূত্ৰ লিখি দিছো যে ত্ৰিভুজৰ সূত্ৰ কালি সূত্ৰ কেনেকৈ মনত ৰাখিব লাগে সেই বিষয়ে তোমালোকক বুজাই দিয়া হৈছে আজি ত্ৰিভুজৰ কালি এটা উলিয়াই দিম কেনেকৈ উলিয়াই শীৰ্ষবিন্দুবিলাক দিয়া আছে ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা এই কোৱেশ্চনটো চোৱা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যদি শীৰ্ষবিন্দুবিলাক 2 3 -1 0 2 -4 হয় এতিয়া আমি ধৰি লম ধৰা হল সলিউশন 1 or 1 নম্বৰটো ধৰা হল ত্ৰিভুজৰ শীৰ্ষ বিন্দু কেইটা ক্ৰমে A ধৰিলে এটা বিন্দু এই বিন্দু স্থানাঙ্ক তুমি লবা 2 3 লবা B এটা পয়েন্ট লবা -1 0 আৰু C লোৱা 2 -4 চোৱা এতিয়া ত্ৰিভুজৰ কালি উলিয়াব দিছে আমাৰ এটা বিন্দু দিয়া আছে 2 3 তো A মানে 2 3 লবা B মানে পইণ্ট কি লবা -1 0 আৰু C মানে 2 -4 এতিয়া ত্ৰিভুজ ABC ৰ কালি উলিয়াব লাগিব ইয়াত তোমালোকে লিখি লবা এটা সুবিধা হ'ব x1 2 y1 3 ঠিক তেনেদৰে x2 -1 y2 0 x3 2 আৰু y3 -4 এতিয়া ত্ৰিভুজৰ কালি সূত্ৰটো লিখি দিবা ত্ৰিভুজ A B C ৰ কালি half x1 y2 y3 1 2 3 হল প্লাস x2 y3 y1 আৰু x3 y1 y2 ইয়াত কেনেকৈ সূত্ৰ মনত ৰাখিব লাগে এইবিলাক তোমালোকৰ আগৰ পাঠত দি থোৱা আছে তোমালোকে মই জাস্ট খালি সূত্ৰটো লিখি দিছো এতিয়া তোমালোকে আমাৰ সূত্ৰৰ মানবিলাক বহাই যোৱা হাফ x1 মানে কিমান 2 বহালা ব্ৰেকেট y2 0 0 বহালা মাইনাস y3 -4 ইয়াত -4 বহাই দিলা সেকেন্ড ব্ৰেকেট ইউজ কৰিবা তাৰপিছত প্লাস x2 মানে -1 y3 মানে তোমাৰ -4 minus y1 3 আছে 3 ফার্স্ট ব্র্যাকেটে হবো x3 মানে তোমার কি 2 y1 3 y2 0 0 এনেকে মানকে তোমালোকে বহাই দিবা ইয়াৰ পৰা চাইছে বহাই দিবা x1 2 বহালা y2 0 মাইনাস আছে মাইনাস হবা y3 -4 y3 -4 বহাই দিবা তেনেকে আকৌ x2 মানে -1 ব্ৰেকেটত -1 ৰাখিবা তাৰ পিছত y3 -4 y1 3 এয়াও -3 হ'ব তাৰ পিছত x3
2 তাৰপিছত y1 3 y1 3 y2 0 এতিয়া ক্যালকুলেশন কৰি দিয়া এখিনি হৈ যাব 2 পূৰণ মাইনাস মাইনাস প্লাস হ'ব প্লাস আকৌ প্লাস মাইনাস 1 ইয়াত মাইনাস 7 হ'ব প্লাস 2 পূৰণ অকল 3 হ'ব এতিয়া 8 এটো 7 হ'ব মানে প্লাস হ'ব আয়াত 6 হ'ব তোমালোকে এটো যোগ কৰি দিয়া 15 15 21 21 হ'ব 21 গতিকে আমাৰ হল 21 by 2 ডিভাইড কৰিব নালাগে ইমান বৰ্গ একক এইটো তোমালোকৰ ত্ৰিভুজৰ কালি ওলাই গ'ল এতিয়া নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো দিয়া আছে নেক্সট কোৱেশ্চনটো যে যদি 81 k - 4 2 - 5 বিন্দু তিনটা একেৰেখীয় হয় তেতিয়া k এর মান উলিয়া একেৰেখীয় হলে এই বিন্দু কেটা এডাল সৰলৰেখাত থাকিব লাগিব যদি এই ত্ৰিভুজৰ বিন্দু কেটা এডাল সৰলৰেখাত থাকে তেতিয়া হলে নিশ্চয় জানিবা ইয়াৰ কালি কি হ'ব লাগিব শূন্য হ'ব লাগিব শূন্য হলে তাৰ কোনো ত্ৰিভুজৰ কালি শূন্য হলে কি হ'ব বিন্দুটা একেৰেখীয় হৈ যাব গতিকে আমি জানিব লাগিব যে তোমালোকে মনত ৰাখিবা যে ত্রিভুজ এবিসির কালি এখানে আমার দিয়া আছে সেই কালির মান যদি শূন্য হৈ যায় তেতিয়া বিন্দুটা একেৰেখী হ'ব তাৰ মানে এই সূত্ৰটোৱে আমি কি কৰিব পাৰিম এইখিনি শূন্য লিখি দিম বা এই গুটিখিনি মান সমান শূন্য লিখি দিম তেতিয়া ত্ৰিভুজৰ কালি শূন্য হলে বিন্দুটা একেৰেখী হ'ব কাৰণ আমাক দিয়া আছে বিন্দুটা একেৰেখী গতিকে ধৰা হল ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে তুমি এটা এ ধৰিলা A81 B এটা বিন্দু ধৰিবা B বিন্দু হল K - 4 আৰু C এটা বিন্দু C বিন্দু 2 - 5 এতিয়া আমাৰ প্ৰশ্নত কোৱা আছে বিন্দু কিনতে কি ধৰা হল ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে A B C ধৰিলো যেহেতু বিন্দু কেইটা একেৰেখীয় যেহেতু বিন্দু তিনিটা একেৰেখীয় গতিকে ত্রিভুজ এ বি সির কালি কি হব শূন্য হব গতিকে মনত ৰাখিবা যেতিয়া একেৰেখীয় দিব তেতিয়া ত্রিভুজ এবিসি কালি কিন্তু শূন্য হব তো শূন্য হলে আমাৰ হব এইটো হাফ x1 y2 y3 x2 y3 y1 আৰু x3 y1 y2 সূত্ৰটো লিখি লবা লিখি লোৱাৰ পিছত এইখিনি হল ত্ৰিভুজৰ কালি আছিল এই ত্ৰিভুজৰ কালি কি হ'ব সমান শূন্য হ'ব এইটো কথাই মনত ৰাখিবা বাকি একো নালাগে আৰু এইখিনি আমাৰ শূন্য লিখিবা এটা এটা দুইৰে করসপন্ডেন্স করে শূন্য হ'ব তে আমাৰ এইটো থাকি যাব গতি আমি ইয়াৰ পৰা স্টার্ট কৰি দিছো তুমি চোৱা দিয়া হাফটো এটা মই নিলিখিলেও হ'ব কিয় দুইৰে যদি করসপন্ডেন্স করে গতি লিখিলেও আপত্তি নাই তোমালোকে লিখিলেও আপত্তি নাই লিখি লৈছা বাৰু x1 এটা আমি ইয়াৰ পৰা মানবিলাক বহাই যাবা ইয়াতে x1 এটো হবে x1 ইয়াত তোমালোকে যদি অসুবিধা পোৱা তোমালোকে নে লিখি লব পাৰা তোমালোকৰ যদি অসুবিধা হয় এইখিনি তোমালোকে লিখি লব পাৰিবা x1 মানে তোমালোকৰ কি হ'ল x1 মানে 8 হ'ব y1 মানে কি হ'ব 1 হ'ব ইয়াতে x2 মানে k হ'ব আমি k মান ল'ব লাগিব আৰু y2 মানে হ'ব -4 আৰু এটা আছে x3 মানে হ'ব 2 আৰু y3 মানে হ'ব -5
এইটো নিলিখিলেও হয় তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে লিখি ল'ব পাৰিবা তেতিয়া মানটো বৰ ভুল নহয় সাইডত লিখি দিলেও হ'ব অংকটোৰ গতিকে x1 লাগে x1 মানে 8 লিখিম 8 লিখিলা y2 তোমালোকে কি হ'ব -4 y3 মানে -5 ইয়াতে আকৌ -5 দিব লাগিব সেকেন্ড ব্ৰেকেট ব্যৱহাৰ কৰিবা ইয়াটো হ'ল প্লাস x2 মানে কিমান আমাৰ k ইয়াত k থাকিব y3 মানে -5 y1 মানে 1 থাকিল x3 মানে আমাৰ কি হ'ব 2 ইয়াত 2 বহালা y1 হ'ল y2 -4 গতিকে -4 গতিকে ব্ৰেকেট ব্যৱহাৰ কৰিব পাৰিবা 0 এতিয়া 2টো কিন্তু সেইফালে গ'লে আমাৰ শূন্য হৈ যাব ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিলে তোমালোকে 2টো নিলিখিলেও হৈ গ'ল এতিয়া 8 চোৱা এতিয়া পূৰণ ইয়াত -4 ব্ৰেকেটটো নহ'লেও হ'ব -4 প্লাস 5 প্লাস k ইয়াত -6 হ'ব প্লাস 2 ইয়াত 1 প্লাস 4 হ'ব ইকুয়াল টু 0 এতিয়া মই যেটা হাফটো দুইটো হাফটো যেটা ক্রস মাল্টিপ্লিকেশন করলে 0 হৈ যাব সেইকাৰণে আমি হাফটো নিলিখিলে হ'ব গতিকে ইয়াত পূৰণ কৰি দিও 8 পূৰণ 1 হ'ব তাৰপিছত ইয়াত হ'ব -6k হ'ব ইয়াত কি হ'ব 4 5 10 হ'ব 0 এতিয়া তো 8 গতিকে 8 লিখি দিয়া 8 আকৌ 10 আছে এতে 10 6k গতিকে আমাৰ এটো 18 হ'ব 6k 0 এতিয়া -6k -18 দুইফালে মাইনাস উঠি যাব গতিকে 6k 18 এটাকে k এর মানটো ওলাই যাব 18 k ৰাহন কৰিবা 6 ৰাহন কৰিবা কি হ'ব 3 গতিকে আমাৰ k এর মানটো ওলাই গ'ল আমাৰ k এর মান ওলাব দিছিল এটাকে k মান হ'ব 3 গতিকে তোমালোকৰ দুটা অংক মই কৰি দিলো আৰু আজি পাঠটি ইয়াতে সমাপ্ত কৰিলো